উপস্থিত কাৰ্বি সমাজৰ ৰজা ঋষু লংচিং ৰংহাং ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, কাৰ্বি আলং অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়া, সাংসদ হৰেণ সিং বে ডাঙৰীয়া, KACৰ চেয়াৰমেন ৰাজু টিছু ডাঙৰীয়া, অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমিন ডাঙৰীয়া, সন্মানীয় বিধায়ক ৰূপ সিং তেৰণ ডাঙৰীয়া, দৰ সিং ৰংহাং ডাঙৰীয়া, বিদ্যা সিং ইংলেং ডাঙৰীয়া, প্ৰাক্তন বিধায়ক চন্দ্ৰকান্ত তেৰং ডাঙৰীয়া, ধৰম সিং তেৰণ ডাঙৰীয়া, উপস্থিত ৰাইজ, বিশেষকৈ বিভিন্ন স্থানৰ পৰা অহা মোৰ সন্মানৰ পুৰোহিতসকল, জ্যেষ্ঠজন, আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ বাবে সঁচাকৈ এটা আনন্দৰ দিন। আগতে মই কাৰ্বি সংহাৰীসকলৰ আৰ্মু চিংৰুম দেখা পোৱা নাছিলোঁ। এইবাৰ প্ৰথমবাৰ মোৰ আৰ্মি চিংৰুম দেখাৰ সৌভাগ্য হ'ল আৰু তাৰ বাবে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ যে অহা 17 তাৰিখে কাৰ্বি যুৱ মহোৎসৱৰ 50তম অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডিফুলৈ অহা 17 জানুৱাৰী তাৰিখে আহিব। মই ভাবোঁ যে ডিফু আৰু কাৰ্বি আলঙৰ ৰাইজে, কাৰ্বি সমাজে তেখেতক সুন্দৰভাৱে আদৰণি জনাব। আজিৰ দিনটোতে কাৰ্বি আলঙৰ প্ৰায় 168 কোটি টকাৰ উন্নয়নমূলক কাম কাজ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। কাৰ্বি সমাজ যুগ যুগান্তৰৰ ধৰ্মীয় বিশ্বাস আৰু লোক পৰম্পৰাৰে সমৃদ্ধ। অসমৰ আটাইতকৈ পুৰণা আৰু আদিম জাতি হিচাপে কাৰ্বি সমাজৰ পৰিচয় আছে আৰু কাৰ্বি সমাজৰ ধৰ্মীয় বিশ্বাস আৰু লোক পৰম্পৰাও সমৃদ্ধ। ভাষা, সাহিত্য, সংস্কৃতিৰ লগতে ইয়াৰ আধ্যাত্মিক জনজীৱনে কাৰ্বিসকলৰ পৰম্পৰাগত লোকজীৱন আৰু লোক সংস্কৃতিক অধিক চহকী কৰি ৰাখিছে। কাৰ্বিসকলৰ খিলঞ্জীয়া ধৰ্ম বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা আৰণ-বাৰিমে এই মূল্যবোধ আৰু মানৱতাবোধৰ আদৰ্শৰে আগুৱাই যোৱাৰ বাবে সমাজক প্ৰেৰণা যোগাই আহিছে। অসমৰ অন্যতম আদিম খিলঞ্জীয়া জনগোষ্ঠী আৰু বহু ধৰ্মীয় পৰম্পৰাৰ গৰাকী কাৰ্বিসকলৰ চহকী সভ্যতা গঢ় লৈ উঠিছিল ৰংখাঙত। ৰংখাং ৰাজ্যতে কাৰ্বিসকলে চৰচেং, মুখিম, পিটং, তামু, ৰংহাং, ৰংবং আদি 12খন ঠাইত ৰাজধানী পাতি তেওঁলোকে সেই ঠাইত কাৰ্বি নীতি নিয়ম, পৰম্পৰা আৰু কলা সংস্কৃতিৰ নিয়মীয়া চৰ্চা কৰিছিল। ৰংখাং অঞ্চলতে ৰাংচিনা চাৰ্পো, ৰোকাচেন, থংনকবে, চিঙমু আদি বিখ্যাত সমাজ সংস্কাৰক আৰু বীৰৰ জন্ম হৈছিল। ৰাংচিনা চাৰ্পোৰ কাৰ্বি সমাজলৈ সংগীতৰ ক্ষেত্ৰত যি বৰঙণি, তাৰ বাবে তেওঁ সংগীতৰ আদিগুৰুৰ স্বীকৃতিও লাভ কৰিছে। বিখ্যাত জিৰকে কেদাম অনুষ্ঠানৰ যোগেদিও ৰাংচিনাই কাৰ্বি ডেকা গাভৰু সমাজক বিভিন্ন কাম কাজৰ নিয়মীয়া প্ৰশিক্ষণ দিছিল। চচেঙত ছত্ৰেছই কাৰ্বি সামাজিক আৰু প্ৰশাসনিক অনেক বিধি বিধান সৃষ্টি কৰিছিল। থংনকবেৰ নিচিনা শক্তিশালী আৰু জনপ্ৰিয় বীৰ কেৱল কাৰ্বি ৰজাৰে নহয়, জয়ন্তীয়া ৰজাৰো মুখ্য সেনাধিনায়ক পদত অধিষ্ঠিত হৈছিল। 16শ শতিকাৰ কন্দলী ৰামায়ণৰ যুগে কাৰ্বি সমাজলৈ ৰামায়ণ তথা ৰামৰ কাহিনী কাৰ্বি গীতৰ মাধ্যমেৰে সোমাই পৰিছিল, যাক আমি আজি চাবি নালুন বুলি সমাদৰ কৰোঁ। ৰংখাঙৰ যোগেদিয়ে ভৈয়ামৰ সমাজ আৰু সংস্কৃতিৰ লগত কাৰ্বিসকলৰ চিনাকি হৈছিল।
সকলো খিলঞ্জীয়া সমাজৰ দৰে কাৰ্বিসকলেও সকলো এলেকাতে কোনো নহয় কোনো অতীন্দ্ৰিয় শক্তি বা অধিপতি থকা বুলি বিশ্বাস কৰে। এই অতীন্দ্ৰিয় শক্তিসমূহক সন্তুষ্ট কৰি পাৰস্পৰিক একেধৰণৰ বুজাবুজিৰ মাজেৰে সহাৱস্থান কৰিব পাৰি বুলি থকা লোকবিশ্বাসৰ আধাৰতে কাৰ্বি সমাজৰ পৰম্পৰাগত ধৰ্ম আৰণ-বাৰিমৰ সৃষ্টি হৈছিল। আৰণ-বাৰিমৰ মতে সকলো বস্তুৱেই মৌলিকভাৱে একে প্ৰকৃতিৰ আৰু ইটোৱে সিটোৰ লগত একেধৰণৰ পাৰম্পৰিক ক্ৰিয়াকলাপত ভাগ লয়। কাৰ্বিসকলে কু-অভিপ্ৰায় আৰু উপকাৰী উভয় সত্তাকে বিশ্বাস কৰে। আৰণ-বাৰিমৰ সৈতে জড়িত ধৰ্মীয় বিশ্বাস অনুসৰিয়ে কাৰ্বিসকলে পূৰ্বপুৰুষৰ আত্মাৰ লগতে ক্ষেত্ৰভেদে বাঘ, হাতী আদি বনৰীয়া জীৱ-জন্তুৰ আত্মাকো পূজা কৰে। কাৰ্বি লোকবিশ্বাস অনুসৰি প্ৰতিটো ক্ষেত্ৰই পবিত্ৰ আৰু সকলো ক্ষেত্ৰৰে একোজন নিৰ্দিষ্ট অধিপতি থাকে। কাৰ্বি যোজনাতে আছে টেপলং ইচি মূৰ্তি এডন ঠেকপি এৰং আৰণা মিনুত, তিলাই তিলাই দেৱতা, গছে গছে ভূত প্ৰেত। কাৰ্বিসকলৰ এই ক্ষেত্ৰীয় অধিপতিসকলৰ সৈতে এক আত্মিক সংযোগ স্থাপনেৰে ভাৰসাম্যতা ৰক্ষা কৰি পাৰম্পৰিক অস্তিত্ব বজাই ৰাখিব পাৰি বুলি বিশ্বাস কৰে। সেই শক্তিসমূহৰ সৈতে সন্তুলন ৰক্ষা কৰা আৰু দ্বৈতবাদ, এই দুয়োটাই হৈছে কাৰ্বি ধৰ্মীয় বিশ্বাসৰ প্ৰাথমিক দৰ্শন। আত্মাই পুনৰ জন্ম ল'ব পাৰে বুলি এই ধৰ্মত মানি লোৱা হয়। কাৰ্বি ধৰ্মীয় বিশ্বাসত নৰক আৰু স্বৰ্গৰ কোনো স্থান নাই। কাৰ্বি ধৰ্মীয় বিশ্বাস মতে মৃত্যুৰ পিছত মৃতকৰ আত্মাই ফি-ফু আৰং নামৰ পূৰ্বপুৰুষসকলৰ বাস কৰা গাঁৱলৈ যায় আৰু পিছত পুনৰ মৰ্ত্যলৈ ঘূৰি আহি মানুহ হিচাপে মেনচি মেনবাং হিচাপে জন্মগ্ৰহণ কৰে। কাৰ্বি ধৰ্মীয় বিশ্বাসত পৃথিৱীৰ সৃষ্টি, কাৰ্বি সমাজৰ পৰম্পৰাগত বাসস্থান আৰু ক্ষেত্ৰভিত্তিক অধিপতিসকলৰ আত্মাসমূহক উপাসনা কৰা প্ৰক্ৰিয়াটোত ৯ সংখ্যাটোৰ অতিশয় গুৰুত্বপূৰ্ণ। আধুনিক নিউমাৰলজি বা সংখ্যাতত্বৰ আগতে কাৰ্বি সমাজে যে সংখ্যাতত্বৰ আৱিষ্কাৰ কৰিছিল, ইয়াৰ পৰাই আমি অনুমান কৰিব পাৰোঁ। কাৰ্বিসকলৰ ধৰ্মীয় বিশ্বাসত থকা আকেৰ নামৰ বিধি নিষেধক কাৰ্বি জনগোষ্ঠীৰ প্ৰতিজন লোকে সন্মান কৰাটো বাধ্যতামূলক। কাৰ্বিসকলৰ পৰম আৰাধ্য দেৱতা হৈছে হেংফু মুকৰান আৰু একমাত্ৰ দেৱী ৰাচিনজা। হেমফু দেৱতাক পালনকৰ্তা, মুকৰাং দেৱতাক স্বজনকৰ্তা হিচাপে কাৰ্বিসকলে মানি আহিছে। হেমফুৰ ভনীয়েক ৰাচিনজা এফালেদি শক্তিৰ অধিষ্ঠাত্ৰী মহাকালৰূপী দেৱী, আনফালে শান্তি প্ৰদায়িনী মাতৃ। গৃহ দেৱতা, কৃষি দেৱতাৰ পূজা সেৱাৰ উপৰিও নানা ধৰণৰ বেমাৰ আজাৰ, অমংগল, মাৰি মাৰক আদিৰ পৰা ৰক্ষা পাবলৈ, বনৰীয়া জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ মাটিত নাঙল লগোৱাৰ আগতে অনুকূল বতৰ আৰু শস্যৰ কাৰণে কাৰ্বিসকলে ঘৰৰ, গাঁৱৰ আৰু সমাজৰ মংগলৰ বাবে এই দেৱ-দেৱতাসকলক কুকুৰা, গাহৰি আদি বলি দি পূজা কৰে। কাৰ্বিসকলৰ বিভিন্ন ধৰণৰ পূজাৰ ভিতৰত সজুন, ৰংকেন আৰু বলকেটেৰ এই তিনিটাই মুখ্য পূজা। কাৰ্বিসকলৰ পৰম্পৰাগত পূজা পাতলসমূহে সমাজখনক সমৃদ্ধ কৰি আহিছে। কাৰ্বি লোকবিশ্বাসত অনেক গৃহ দেৱতা আছে। গৃহ দেৱতাসকলক উদ্দেশ্য কৰি কাৰ্বিসকলে ঘৰুৱাভাৱে বিভিন্ন পূজা পাতল কৰে।